নমস্কাৰ মই অসমবাকী ৰাইজ আজি ওলাইছো কণ্ট্ৰলৰ দোকানলৈ কিয়নো কণ্ট্ৰলৰ দোকানত বোলে আধাৰ কাৰ্ড আৰু চাউলৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে হেনো সেইকাৰণে ভাবিলোঁ চাউলৰ দোকানলৈ যাম আহকচোন আমাৰ ইয়াত ঠাইবিলাক আপোনালোককো দেখাম বুলি ভাবিছোঁ এইটো হৈছে আমাৰ ঘৰ বৰ্তমান বনাই আছোঁ বনাই হোৱা নাগে এয়া দেখিছে আহকচোন সাইকেলখন লৈ যাওঁ বুলি ভাবিছোঁ এইপিনে সাইকেল যেহেতু বাইক চাইক নাই আমাৰ সাইকেলখন লৈ যাবলৈ ওলাইছোঁ এইপিনে দেখিছে মই হাঁহ খিচিবলৈ কাৰণে চফা কৰি থৈ দিছোঁ এয়া এতিয়া বৰ্তমান হাঁহ খিচা হৈ গ'ল যেহেতু চফা কৰি থৈ দিয়া আছিলে আগতে সিঁচিলোৱে এইপিনে লাহ সিঁচি থৈছোঁ বা আজি ৰ'দ দিছে ছাতি এটাও নগ'লোঁ এতিয়া আৰু গৈ থাকোঁ লাহে লাহে তামোল গছতে লাগিছে কিছুবা আমাৰ আছে তামোল গছ যি গৰম ইমান গৰম ৰ'দত নগ'লেও নহয় সেইকাৰণে যাওঁ বুলি ঘৰৰ পৰা ওলাইছোঁহে এতিয়া চাইকেলত গৈ থাকিবলৈ দেখিছে আমাৰ কাষৰ পৰিৱেশ কি ধুনীয়া সুন্দৰ লাগিছে আহকচোন আমাৰ ঠাইবিলাক দেখাম আপোনালোকক এইখন গোটেই জংঘল হৈ আছে বৰ্তমান কাটিবলৈ পোৱা নাই মানুহজনৰ ঘৰত নাই কাটিবৰ কাৰণে সেইটো কাৰণে হাবি হৈ আছে পুৰা ৰাস্তাটো এয়া বৰ্তমান আহি আছোঁ চাইকেল চলাই আমি ৰাস্তা মজা লাগিছে ৰাস্তাটো যিহেতু ৰ'দ দি আছে পকি গৈছে বালিবিলাক সেইপিনে দেখিছে এয়া আমাৰ ঠাই পৰিৱেশ বৰ্তমান গৈ আছোঁ চলাই আহি আছোঁ ৰ'দত যিহেতু আমাৰ ভিংগা মাৰি হৈ গ'ল আমাৰ এতিয়া বৰ্তমান ঘৰলৈ আহি আছোঁ আমি এতিয়া চাইকেল মাৰি ঘৰলৈ অ' মা মোৰ লগত যায় না খোজকাঢ়ি যা খোজকাঢ়ি আহি থাকোঁ তেতিয়া এইপিনে মা হেনো মোৰ লগত নাযায় খোজকাঢ়ি যায় বোলে সেইটো কাৰণে মা আহি আছে মাহীহঁতৰ ঘৰত মানুহ নাই চুৰ ওলাব গৈছে এয়া দেখিছে আমাৰ গাঁও পৰিৱেশ সঁচাকৈয়ে বহুত সুন্দৰ নহয়নে বাৰু আপোনালোকে এয়া দেখিছে এইপিনে এখন তামোল বাৰী মজা লাগিছে নহয় বাৰু বৰ্তমান ঘৰ আহি পাই গ'লোহি যিহেতু চাপৰিৰ পৰা মা দেউতা আহি আছে গধূলি হ'লে মা আৰু দেউতা যাবগৈ আমাৰ ওচৰত বৰ্তমান নাথাকে চাপৰিতে থাকে মা দেউতাহঁতে আমি ইয়াত ল'ৰাটোৱে মই থাকোঁ বৰ্তমান এয়া ঘৰ আহি পাই গ'লোহি এতিয়া মা বাবা সেইটো কাৰণে ভাত কেইটামান পাতিম বুলি ভাবিছোঁ ইমান গৰম যেনে তেনে আহি ঘৰ পালোহি বৰ্তমান এতিয়া ভাবিছোঁ গেছতে ভাতকেইটা পাতি দিওঁ বুলি ভাবিছোঁ এইপিনে ইয়াতে এতিয়া ভাতকেইটা পাতি দিওঁ যিহেতু ভাত বনাই হৈ গ'ল মোৰ এইপিনে ভাত বাঢ়ি থৈছোঁ মাহঁতৰ কাৰণে এয়া বন চব্জি মাছ বৰ্তমান মা দেউতাহঁতক ভাত খোৱা হৈ গ'ল ময়ো খাবলৈ উলিয়াই আনিছোঁ এয়া দেখিছে এইপিনে আছে আলু আৰু কুকুমা ভাজি
এয়া হৈছে দালি, তাৰপিছত এয়া এইপিনে বন চব্জি আৰু এইপিনে হৈছে চাটনি, মচন্দৰী, পদুনা চাটনি আৰু এয়া নিমখ আৰু জলকীয়া লৈ আজি দুপৰীয়া ভাতকেইটা খাওঁ বুলি ভাবিছোঁ। আপোনালোকে দেখিছে এয়া বৰ্তমান এইপিনে বন শাক দেখিছে, শিমলু আলু আঁচ এয়া আপোনালোকে খাই চাবচোন, বহুত ভাল লাগে খাবলৈ। আৰু মাছ বনাইছিলোঁ, এইদৰে নিৰামিষকেই আমি খাই আছোঁ। মা দেউতাক দিলোঁ মাছে, মই আজি মাছ নাখাওঁ যে সেইটো কাৰণে নিৰামিষকৈ খাই আছোঁ। আপোনালোকৰ এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। খাই বৈ ৰেডি, এতিয়া আমাৰ শুনো এই চাপৰিলৈ যাবানে এতিয়া? মোক এতিয়া যাওঁগৈ এতিয়া চাপৰিলৈ যাওঁ, ৰ'দত চাপৰিলৈ যাবা। চাপৰিলৈ গৈ কি কৰিবা তুমি? শুনা, চাপৰিলৈ যোৱাগৈ এতিয়া। হা, মোলৈ মনত পৰিব না? মই অকলে অকলে থাকিব লাগিব দেখোন এতিয়া। মোৰ ভয় লাগিব না ৰাতি। তুমি যাবাই মানে, যাবা বা। চলি গৈছে দা, ভৰি মেলি মেলি যাবা দেই। ভালকৈ যাবা দেই। গৈ থাকক বাবা। সেইপিনে মা বাবাহঁতে ঘৰলৈ গৈছেগৈ এতিয়া। নাই বস্তু চব ভাল। যিহেতু ল'ৰাটো চাপৰিলৈ গুচি গৈছে, এতিয়া অকলে অকলে থাকিব লাগিব আজি। মনটো ভাল লগা নাই আৰু এয়া চকী টকীবিলাক, চাইকেল টাইকেলবিলাক আৰু ভৰাওঁ। এতিয়া গধূলি হ'ল, এনেকৈ আজি দিনটো পাৰ হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।